কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ ভগৱানৰ লীলা অৱতাৰ দ্বিতীয় স্কন্ধ পদ পৌণ্ডক নিপাত গ'ল হা গতিকে সেইকাৰণে সেই পৌণ্ডক এতিয়াও আছে এতিয়াও বহুত এনেকুৱাকৈ এতিয়া কলি যুগতো এনেকুৱাকৈ কিছুমান ভণ্ড ভগৱান এনেকুৱাকৈ ওলাইছে যিবিলাকে নেকি কি কৰিছে নিজকে ভগৱান বুলি নিজৰে আসন তেনেকুৱাকৈ প্ৰতিষ্ঠা কৰাই তেনেকুৱাকৈ তেওঁলোকে ভগৱান ৰূপে চিনাকি দি আছে যে আমি ভগৱান পূজা কৰা কিন্তু জগতত কি কৰি দিছে কি নকৰিছে সেইটো বেলেগ কথা কিন্তু আমি ভগৱান আমাক পূজা কৰা এইটো সেইকাৰণে কৈছে ভীমৰ হাতত মৰাইবন্ত জৰাসন্ধ আকৌ সেই জৰাসন্ধক ভীমৰ হাতত সেইজন ঈশ্বৰ কৃষ্ণই মাৰিব এনেদৰে ঈশ্বৰ কৃষ্ণৰ লীলা খেলাবিলাক আমাক ক'লে যে তেওঁৰ জন্মৰ পিছৰে পৰা সেই পুতনাক বধ কৰাৰ পৰা আৰু কি কি কৰিব সেই গোটেইবিলাক চৰিত্ৰবিলাক আমাক ক'লে কৈ কৈ এতিয়া ক'লে পৌণ্ডকৰ কথা যিটো নেকি কৃষ্ণ নকল কৃষ্ণ বৈষ্ণৱৰ পাশত নুহিবে হৰি কথা বৈষ্ণৱৰ কাণত হৰি কথা নুশুনা হ'ব এটা সময়ত গৈ বৈষ্ণৱৰ নামতহে বৈষ্ণৱ কামত নাই এই সাপডাল যেনেকুৱাকৈ দেখাত থৰা সাপ নামতহে সাপ কিন্তু তাৰ বিষ নাই ফচফচনিটোৱে সাৰ ঠিক তেনেকুৱাকৈ বৈষ্ণৱবিলাকো তেনেকুৱাকৈ নামতহে বৈষ্ণৱ কাণেদি হৰি কথা নুশুনা হ'ব হৈবে ক ব্ৰাহ্মণ হ'ব পাখণ্ড সৰ্বথা ব্ৰাহ্মণ জাতিটো পাখণ্ডৰ নিচিনা হ'ব বুলি কৈছে এৰাম হৈবে শূদ্ৰ সবা ৰাজা এৰাম সমস্ত প্ৰজাৰ শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে চাৰয়ৰাম তেবে কলি যুগয়ন্তে হে ৰাম প্ৰভু ভগৱন্ত হে ৰাম কল্কি ৰূপ ধৰি জগ তকে শিকাইব বন্ত ৰাম এতিয়া ক'লে যে যেতিয়া নেকি ব্ৰাহ্মণসকল পাখণ্ড হ'ব পাখণ্ড আচাৰ ল'ব ধৰিব তেতিয়া কি হ'ব ক্ষুদ্ৰবিলাক কি হ'ব ৰজা হ'ব বুলি কৈছে ক্ষুদ্ৰবিলাক যিবিলাক ক্ষুদ্ৰ মানে কি যিবিলাকৰ নিজ মানসিকতা যিবিলাকে নেকি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ভাবি থাকে সমাজৰ মংগলৰ কাৰণে নাভাবে সেইবিলাক মানুহক যদি আমি নেতা মন্ত্ৰী পাতি দিওঁ সেইবিলাকে কেতিয়াও প্ৰজাৰ মংগলৰ কাৰণে নাচায় কেৱল নিজৰ পকেটত কেনেকুৱাকৈ ভৰাব পাৰি এইটোহে সেইবিলাক নেতা মন্ত্ৰী ৰজা যিয়ে নহওক সেইবিলাকে তেনেকুৱাকৈ চাব সেইকাৰণে তেনেকুৱাকৈ ক্ষুদ্ৰ মানসিকতাৰ লোকবিলাক যেতিয়া নেকি তেনেকুৱাকৈ ৰজা হ'ব আৰু সেইবিলাকে ৰজা হৈ কি কৰিব শ্ৰাদ্ধ হ'ব বেদ মন্ত্ৰ গুচিব আচাৰ তেতিয়া বেদ মন্ত্ৰ আচাৰবিলাক গুচি যাব যিবিলাক নেকি শ্ৰাদ্ধৰ যিবিলাক নেকি প্ৰকৃত শ্ৰাদ্ধ কি বস্তু প্ৰকৃত হোম কি বস্তু হোম কাক বোলে কেনেকুৱাকৈ কৰিব লাগে বেদ মন্ত্ৰ কেনেকুৱাকৈ কৰিব লাগে এইবিলাক যেহেতু কলি যুগত কৰা মানুহেই নাই কলি যুগত মানে কি গোটেইবিলাক অনাচাৰী বেবিচাৰী গতিকে সেইকাৰণে কৈছে এই যেতিয়া নেকি এইবিলাক আচাৰ আচৰণবিলাক গুচি পৰিব তেতিয়া কলি যুগত অন্তত কলি যুগ শেষ হ'ব লাগিব কলি যুগৰ বয়স হৈছে 4,32,000 বছৰ এতিয়া কলি যুগৰ আয়ুস 5,000 বছৰ গৈছেহে গতিকে 5,000 বছৰ গৈছেহে গতিকে এইখিনি সময়ত কল্কি অৱতাৰ হ'বৰ কাৰণে সময় হোৱা নাই এতিয়া বহুতে কল্কি অৱতাৰ বুলি পেলাই মানিয়ে আছে কল্কি অৱতাৰ বুলি পেলাই বহুত অৱতাৰ এতিয়া ওলাইছে
আমাৰ অসমতো অসমৰ বাহিৰতো তেনেকুৱাকৈ কল্কি অৱতাৰ বুলি পেলাই বিভিন্ন অৱতাৰবিলাক আমি দেখা পাইছোঁ গতিকে তেনেকুৱাকৈ কল্কি অৱতাৰ বুলি পেলাই নিজকে জাহিৰ কৰি ফুৰিছে গতিকে সেই কল্কি অৱতাৰ বুলি পেলাই কি কৰিব যে কল্কি ৰূপ ধৰি জগতকে শিকাই বন্ত যেতিয়া আচল কল্কি অৱতাৰ ধৰিব আচল কল্কি অৱতাৰটো কি কৰিব সেই জগতখনকে পুনৰ শিকাব শ্ৰাদ্ধ কেনেকুৱাকৈ কৰিব লাগে হোম কেনেকুৱাকৈ কৰিব লাগে মানুহে কেনেকুৱাকৈ চলিব লাগে গোটেইবিলাক শিকাব তেতিয়া হে ৰাম দেৱদত্ত ঘোটকত চৰিয়া মুৰাৰে অধৰ্মিকক কাটিবন্ত ও বিচাৰি বিচাৰি হে ৰাম এহি মতে ধৰি হৰি ও বহুয়া অৱতাৰম ও লোক কনিষ্ঠাৰে কীৰ্তি ও কৰিবা প্ৰচাৰ এনেদৰে কি কৰিব কল্কি অৱতাৰ হৈ গোটেই জগতক শিকাব দেৱদত্ত নামৰ এটা ঘোঁৰাত উঠি তেওঁ কি কৰিব অধৰ্মীক কাটি বিচাৰি বিচাৰি কাটিবা মুৰাবি বুলি কৈছে সেই মুৰাৰী ভগৱন্তৰ কল্কিয়ে কি কৰিব যিবিলাক নেকি অধৰ্মী আছে সেই অধৰ্মীবিলাকক বিচাৰি বিচাৰি কাটি ফুৰিব যদি ক'ৰবাত অধৰ্মী আছে তেতিয়া সেই অধৰ্মীবিলাকক কি কৰিব তেওঁ নিমিষতে নাশ কৰি দিব সেইবিলাক নোহোৱা কৰি দিব এইমতে ধৰি হৰি বহু অৱতাৰ এনেদৰে তেওঁ মৎস্য কুৰ্ম এই ইয়াৰ আগত ক'লেই নহয় অৱতাৰবিলাক বৰাহৰ পৰা আদি কৰি সেইদিনা মৎস্য অৱতাৰৰ কথা ওলাইছিল মাছ অৱতাৰ আমি আকৌ সেই মৎস্য অৱতাৰকে আমি একেবাৰে কাৱৈ লেঙি জাল পাতি পাতি মাৰি আছোঁ কুৰ্ম অৱতাৰ সেই কুৰ্ম অৱতাৰকে আমি একে কাছু এটা উঠি আহিব নোৱাৰি পালিখন একে কাটি মাৰি খাওঁ খাওঁ লাগি থাকে আকৌ বৰা গাহৰি বজাৰত ওলাবই নোৱাৰি কাটি মাৰি খাওঁ খাওঁ লাগে এইবিলাক যে মৎস্য কুৰ্ম বৰা যিবিলাক নেকি অৱতাৰ ঈশ্বৰ কৃষ্ণই ধাৰণ কৰিছিলে সেই অৱতাৰবিলাক আহি আহি এতিয়া কৈছে যে লোকক নিষ্ঠাৰী কীৰ্তি কৰিবা প্ৰচাৰ কি কৰিব এনেদৰে কল্কি অৱতাৰ হৈ কি কৰিব শেষৰ অৱতাৰটো হ'ব কল্কি অৱতাৰ আৰু কল্কি অৱতাৰ হৈ এনেকৈ কি কৰিব তেওঁ জগতত প্ৰচাৰ হ'ব হে ৰাম কহিলোঁ সংক্ষেপে কিছু কৃষ্ণ গুণ ও বিচাৰি কহিবে মোৰ সৈক্য নাহি কয় এতিয়া ব্ৰহ্মায়ো কৈছে যে মই 4খন মুখেদি ক'লেও মোৰ ক্ষমতা নাই মই ঈশ্বৰ কৃষ্ণৰ অৱতাৰৰ কথাখিনি ক'বলৈ শেষ কৰিবৰ কাৰণে গতিকে মই তোমাক কি কৰিছোঁ কহিলোঁ সংক্ষেপে কিছু কৃষ্ণ গুণচয় হে নাৰদ তোমাক মই সংক্ষেপে অকণমান কিছু এটা আভাসহে দিলোঁ কৃষ্ণৰ গুণ ৰূপবিলাকৰ কথা অলপ আভাসহে দিলোঁ বিস্তাৰি কহিবে মোৰ সত্য নহয় কয় মোৰ সেইটো শক্তি নাই হে ৰাম নপাওঁ অন্ত কহি মই এ ৰাম হৰিৰ চৰিত ও হনকাদি হৰয়াৰ নপায় পৰিমিত গতিকে নপাওঁ অন্ত কহি মই হৰি চৰিত্ৰ কৈ শেষ কৰিব নোৱাৰোঁ হনক আদি হৰোৱাৰ নপায় পৰিমিত এতিয়া হনক আদি সনন্দ সনত কুমাৰ সনাতন এই 4 সিদ্ধ লগতে হৰ বুলি কৈছে সদা শিৱয়ো 5খন মুখেদি কৈও ঈশ্বৰ কৃষ্ণৰ কথা কৈ শেষ কৰিব নোৱাৰে বুলি কৈছে 4 সিদ্ধ এনেকুৱা আছিলে 4 সিদ্ধ এই যে সনন্দ তেওঁলোকে 4জনৰ এজনে যদি কয় 3জনে শুনে আকৌ এজনে আৰম্ভ কৰে আকৌ 3জনে শুনে তেনেকুৱাকৈ তেওঁলোকে এই 4 সিদ্ধ তেওঁলোকে য'তে গ'লেও হৰি কথাকে পাতি থাকে আৰু এই 4জনৰ ভিতৰতে আকৌ কোনোবা যদি শুনা মানুহ পায় তেতিয়া শুনে আৰু যদি শুনা মানুহ নাপায় তেওঁলোকৰ নিজৰ ভিতৰতে এই কথাখিনি আলোচনা কৰি থাকে এতিয়া যেনেকুৱাকৈ এতিয়া আমাৰ সাপ্তাহিক অনুষ্ঠান বৃহস্পতিবাৰৰ অনুষ্ঠান এইটো এটা চলি আছে ভাগৱত চক্ৰ এই ভাগৱত চক্ৰটোত কোনোবা আহিলে আমি কম নাহিলেও আমি এইকেইজনৰ মাজতে আমি আলোচনা কৰি থাকিম অৰ্থাৎ কি না আমি এই নিজৰ ভিতৰতে আমি কথাখিনি আদান প্ৰদান কৰি থাকিব লাগে যে এই আদান প্ৰদান কৰিলেহে আমাৰ ভকতি বাঢ়িব গতিকে কলি যুগত আৰু বেলেগ যেহেতু গতি নাই গতিকে সেইকাৰণে আমি এনেদৰে আমি এই ৰূপ গুণবিলাক যদি আমি লৈ থাকিব পাৰোঁ সপ্তাহত এদিনকৈ হ'লেও অন্তত যদি আমি সেইবিলাক যদি আমি গুণ গৰিমা গাই থাকিব পাৰোঁ তেতিয়াহ'লে আমাক নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব হে ৰাম অনন্তে হাজাৰ মুখে অদ্যাপি গান্তম তবু কৃষ্ণ চৰিত্ৰৰ নপাৱন্ত অন্ত
এতিয়া অনন্ত নাগে যদি হাজাৰখন মুখেদি যদি গাই থাকে ঈশ্বৰ কৃষ্ণৰ গুণগান তথাপিও বোলে গাই শেষ কৰিব নোৱাৰে তবু কৃষ্ণ চৰিত্ৰৰ নপাৱন্ত অন্ত বুলি কৈছে তথাপিও কৃষ্ণৰ চৰিত্ৰৰ কথাখিনি গাই শেষ কৰিব নোৱাৰে এৰাম এতে কেজি মান লৱে ঐ আপোনাৰ মন ঐ সেই মানে কৃষ্ণ গুণ কৰহো কীৰ্তন গতিকে সেইকাৰণে কৈছে এতেকে যিমানক লয় আপোনাৰ মন গতিকে আপোনাৰ মনটো দি যিমানখিনি ল'ব পাৰে সিমানে আপুনি তৰি যাব পাৰিব গতিকে সেই মানে কৃষ্ণ গুণ কৰহো কীৰ্তন সেই মানে আমি যিমানখিনি আমি নিজৰ ভিতৰত আছে সিমানখিনি আমি কৈ যাব পাৰোঁ এতিয়া আপোনালোকে আমাক পাঠৰ আসনত বহাই দিছে আমাৰ ভিতৰত যিখিনি নেকি আমি জানো আমি সাধু সংগৰ পৰা যিখিনি নেকি শিকি গম পাইছোঁ এইখিনিহে আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ জানিব লগা ইয়াতকৈ আৰু বহুত আছে কিন্তু আমি সেইখিনিৰ কাৰণে যোগ্য নহয় বা আমাৰ সেইখিনি যোগ্যতা অৰ্জন হোৱা নাই গতিকে সেইকাৰণে যে সেই মানে কৃষ্ণ গুণ কৰহো কীৰ্তন আজি ব্ৰহ্মাদেৱেও এই কথাখিনি নাৰদক কৈছে যে হে নাৰদ মই তোমাৰ আগত চাৰিখন মুখেদি যিমানখিনি পাৰোঁ মই সিমানখিনিয়ে কৈছোঁ গতিকে মোৰ শক্তিৰ বাহিৰত ঈশ্বৰ কৃষ্ণ মোৰ শক্তিৰ বাহিৰত মই আৰু তেনেকুৱাকৈ ক'ব নোৱাৰোঁ অৰ্থাৎ আমি কি কৰিব লাগে সদায় ঈশ্বৰ কৃষ্ণৰ গুণ গানবিলাক আমি কোৱা মানুহ পালে শুনিব লাগে তেনেকৈ চলিব লাগে যিহেতু কি কৈছে যে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে আমাৰ এই দুনিয়াত কোনো আৰু বন্ধু বুলিবলৈ বেলেগ নাই শত্ৰু বুলিবলৈ বেলেগ নাই হা আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখাহে মাৰে আমি নিজকে নিজে কি কৰি আছোঁ ৰাখিবলৈ নিজকে মাৰি আছোঁ হৰিক নভজি নৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক তাৰে হৰিক নভজি নৰে কি কৰে আপুনি হয় নষ্ট তে নিজেই নষ্ট হৈ যায় আমি যদি হৰিক নভজোঁ তেতিয়াহ'লে আমি নিজে নিজে নষ্ট হৈ যাম ইয়াত কোনো কিন্তু কাৰো শত্ৰু নহয় হে ৰাম আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে ও হৰি কণ ভজি নৰে আপুনি হয় নষ্ট ও হৰি ভজি আপোনাক কওঁ তাৰে গতিকে হৰি ভজিলেহে কিন্তু আমি নিজকে তাৰিব পাৰিম যদি আমাৰ যদি ইয়াতে আহিবৰ কাৰণে সময় নাথাকে যদি আমাৰ সদায় যদি সময় নাথাকে তেতিয়াহ'লে আমি তাৰিব নোৱাৰিম অৰ্থাৎ মোৰ শত্ৰু মই নিজেই হ'ম ইয়াত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো বন্ধু নহয় আমি তেনেকৈ যদি আমি হৰি সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এই গতি এটা হ'ব নহ'লে কিন্তু আমাৰ একো নহয় যে নেকি ব্ৰহ্মায়ো তেওঁৰ গুণ গান গাই পাৰাপাৰ নাপায় হে ৰাম শুনা হবা সদ পদম অ হুয়ায়ে কমন হৰি গুণ নাম কৰা ও শ্ৰৱণ কীৰ্তন এই সভাসদসকল পদম হুয়া একমন একমতি হৈ শুনিব দিছে হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন সেই সভাসদসকল যে একমন হৈ কি কৰা হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰা হৰিৰ গুণ নামহে কি কৰিব দিছে আমাক শুনিব দিছে গাব দিছে তাৰ বাহিৰে আমি বাকী কথা এইবিলাক আমাক আলোচনা কৰিব দিয়া নাই অযথা কথাবিলাক ইয়াৰ মাজত আনিব দিয়া নাই আলোচনা কৰিব দিয়া নাই হে ৰাম কৃষ্ণ গুণ বিনে নাহি ঐ আনন্দ স্থান পৰম মধুৰ ৰসম ও জানি ৰাম পান কৃষ্ণ গুণনাম বিনে আনন্দৰ স্থান নাহি আনন্দৰ স্থান কৃষ্ণৰ গুণৰ বাহিৰে আৰু ক'তো আনন্দ নাপাব ইয়াত বহি পেলাই যিখিনি নেকি এতিয়া আমি আপোনালোকৰ হয়তো বহুতে পথাৰৰ পৰা আহিছে কিছুমানে বেলেগ কামৰ পৰা আহিছে আহি পেলাইও যিখিনি নেকি আনন্দ পাব ইয়াতে সেই আনন্দখিনি কিন্তু ঘৰত থাকিলেও বা বিভিন্ন সুস্বাদু বস্তু খালেও নাপাব আজি খাব পাৰিব বিভিন্ন ধৰণৰ ভাজা পৰা বস্তু কিন্তু খোৱাৰ লগে লগে হয়তো পেটত গেছ হ'ব বা বিভিন্ন ধৰণৰ এটা চোলা পিন্ধিব পাৰিব ভাল ৰঙৰ চোলা এটা পিন্ধি পেলাই সেইটো আনন্দ তাৰমানে ক্ষণস্থায়ী আনন্দহে অকণমান সময়ৰ কাৰণে আনন্দ জিভাডালৰ তৃপ্তি খাই থকাখিনি আনন্দ খাই উঠাৰ পিছতে যেতিয়া নেকি পেটটো কোৰ মৰাই দিলে লগে লগে সেই আনন্দটো গুচি গ'ল কিন্তু এই আনন্দটো সদায় ঢাকি থাকে
এই আনন্দটো সদায় থাকি থাকিব সেইকাৰণে কৈছে কৃষ্ণ গুণ বিনে নাহে আনন্দৰ স্থান কৃষ্ণৰ গুণ বাহিৰে আনন্দৰ স্থান আৰু কতোৱেই নাই পৰম মধুৰ ৰস জানি কৰা পান যে ইমান মধুৰ ৰস এই ৰসখিনি আমাক হেন জানি কি কৰিব দিছে পান কৰিব দিছে আমাক ইমান সুন্দৰকৈ ইয়াতে দি থৈ দিছে মাত্ৰ আমি কি কৰিব লাগে পান কৰিব লাগে জানিব লাগে পান কৰিবৰ কাৰণে কেনেকৈ কৰিব লাগে এইটো হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতন জানি ফুৰা হৰি গুণ গায় গতিকে হৰিৰ সেৱাৰ যোগ্য যেহেতু মনুষ্যতনু হৰিক সেৱা কৰিবৰ কাৰণে আমাৰ মনুষ্যতনুটোহে আছে ইয়াৰ বাহিৰে আৰু বেলেগ এটা শৰীৰ লৈ আমি যদি পিছত পোকা পিপৰ হ'ব লগা হয় তেতিয়াহ'লে আমি আৰু সেই তেনেকুৱাকৈ আসন পাতি লৈ এনেকুৱাকৈ বহি পেলাই আমি নোৱাৰোঁ গতিকে সেইকাৰণে হৰিৰ সেৱাৰ যোগ্য যিহেতু আমাৰ মনুষ্য শৰীৰটো আছে এই মনুষ্য শৰীৰটো থাকোঁতে মনুষ্য শৰীৰটো পাওঁতেই আমি কি কৰিব লাগে হৰিক ভজনা কৰিব লাগে নহ'লে পিছত বা পাওঁ নে নাপাওঁ এইটো আমাৰ কোনো ঠিক নাই এই ৰাম বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায় ও হৰি সেৱা একো স্থানে নাই ও হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু ও জানি ফুৰা হৰি গুণ গাই বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায় হৰি সেৱা একো স্থানে নাই বিষয় সম্বন্ধ সুখ আজি গাহৰিটো খাই আছে মানুহতকৈ বেছি ভালকৈ গাহৰিটোৱে খাই আছে খাইছেনে নাই বিন্দাছ টেনশ্যন নোহোৱাকৈ খাই আছে আজি চৰাইটোৱে ইমান ধুনীয়াকৈ বাঁহ বনাই পেলাই উৰি ফুৰি আছে বাকী সকলোবিলাকে খাই আছে কিন্তু মানুহে ইমান কৰে কিন্তু নুকুলায় খোৱাৰ সময়ত নুকুলায় মানুহক কিন্তু পশু পক্ষীবিলাকে একো নকৰে এই সেনেকুৱাকৈ চলি থাকে কিন্তু সিহঁতক মানে অভাৱ কোনোদিন হোৱা নাই হৈছেনে অভাৱ কোনোদিন অভাৱ হোৱা নাই লঘনে থকা নাই প্ৰত্যেকে মানে খাব নাপায় মৰা নাই কিন্তু মানুহক খাৱাৰ কাৰণে মানে যুদ্ধ যিমান কৰিলেও তাৰমানে মানুহক নুকুলায় যিমান কৰিলেও তাৰমানে মানুহক নুকুলায় সেইকাৰণে কৈছে কি ক'লে যে হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায় বুলি কৈছে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিত পাম আমি গাহৰি হ'লেও পাম সাপ বেং হ'লেও আমি সেইবিলাক পাম বাঘ সিংহ হ'লেও আমি সেইবিলাক পাম সমস্ত জুনিত পাম হৰি সেৱা একো স্থানে নাই হৰি সেৱা কিন্তু কতো নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু হৰিৰ সেৱাৰ যোগ্য কেৱল আমাৰ মনুষ্যতনুটো জানি ফুৰা হৰি গুণ গায় হেন জানে সেই বাপ বান্ধৱ বাই মাতৃ হ'ব যে আমি যাতে সদায় হৰি গুণ গাই পেলাই আমি সদায় ফুৰিব পাৰোঁ আৰু সেইকাৰণে আমাক ইয়াতে শেষত কৈছে শুনা সভাসদ পদ হুয়া আগমন আমাৰ সভাসদ বুলি কওঁতে সকলোকে এই কথাখিনি বাৰে বাৰে কৈছে যে একমতি হৈ একচিত্তে যাতে আমি সদায় ঈশ্বৰ কৃষ্ণৰ গুণ নাম সম্বন্ধে জানিব শুনিব পাৰোঁ কাৰণ যিহেতু বাকী যদি জীৱ জন্তু হ'ব লগা হয় কিবা কাৰণত কালক্ৰমত আমি কিন্তু আৰু সেইটো আৰু নাপাম আৰু আকৌ সেইয়া 64 লাখ কোটি জুনি ভ্ৰমণ কৰিব লাগিব লাখ লাখ জুনি তেনেকুৱাকৈ ভ্ৰমণ কৰিব লগা হ'ব উৰণ বুৰণ গজন ভ্ৰমণ হৈহে আকৌ পুনৰ মনুষ্য জন্ম হে ৰাম সাধু সংগে কৃষ্ণ কথা যিজনে নয় কৃতাৰ্থ হয় আতি নাহিকে সংশয় এতিয়া আমাক সাধু সংগ ল'ব দিছে সাধু সংগ লৈ কৃষ্ণ গুণ যিজনে শুনয় যে কৃষ্ণ গুণ আমি ঘৰত বহিবলৈ যদিও আমি শুনি থাকিব ইচ্ছা কৰোঁ নহয় আমি ঘৰত বোলে মই অকলে কৰিম দে পুথি পাঠত গেলি হেনো পাম নে এনেকুৱা নহয় আমি বিদুৰ তীৰ্থ যতন কৰিব নালাগে সঁচা কিন্তু আমি এই পুথি পাঠত আহি পেলাই আমি ভকতৰ সাধু ভকতৰ সংগ পাম আৰু ভকতৰ সংগত যিটো ভক্তি হ'ব অকলে কৰিব খুজিলে সেই ভক্তিটো নাহিব সেই ভক্তিটো নহ'ব সেইকাৰণে কৈছে সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয় যিজন মানুহে যিজন লোকে সাধু সংগত কৃষ্ণৰ কথা শুনে কৃতাৰ্থ হয় আতি নাহিকে সংশয় তেওঁ কৃতাৰ্থ হ'বই ইয়াত কোনো ধৰণৰ সংশয় নাই বুলি কৈছে সন্দেহ কৰিবলগীয়া একো নাই তেওঁ কৃতাৰ্থ হ'বই হে ৰাম নমো নমো কৃষ্ণ মোৰ
ও পুৰা মনস্কাময় ৰাম কৰ্ণমুখে বিচ্ছেদন শোকতজু নাময় ৰাম গতিকে নম নম কৃষ্ণ মোৰ পুৰা মনস্কাম হে প্ৰভু কৃষ্ণ যে তুমি যাতে মোৰ এই মনস্কামটো এই মনৰ কামনাটো যাতে পূৰ্ণ কৰি দিয়া প্ৰভু যাতে কি কৰ্ণমুখে বিচ্ছেদ নহওক তজু নাম যাতে আমাৰ কাণৰ পৰা বিচ্ছেদ নহওক তোমাৰ নামটো এদিনাখনে এজন খুব মহাত্মা এজনে কথাখিনি কৈ আছে যে কেতিয়াবা যদি আপোনাৰ কাণেদি এনেই কেতিয়াবা যাই আছে যদি কেতিয়াবা একো পুথি পাঠ নাই কিবা নাই এনেই পুথি সুৰ এটা ফাহি আহিছে তেতিয়াহ'লে কৈছে আপুনি বিৰাট ভাগ্যৱান এইটো আমি কোৱা কথা নহয় এজন ভাল ব্যক্তিয়ে কোৱা কথা কিছুমান এনেকুৱা মানুহ আছে যিজন মানুহে এনেকৈ গৈ আছে ক'তো ধূপ ধূনা দিয়া নাই এনেই ধূপৰ চেন এটা পায় গুণ এটা পায় যদি তেনেকুৱা গুণ পায় যদি সপোনে দি থাকে তেনেকুৱাই যদি ঈশ্বৰৰ নামটো আহি থাকে কৃষ্ণ নাম আহি থাকে যদি ক'ৰবাত শুনা পায় ক'ৰবাত পুথি চাইছে নেকি ক'ৰবাত আহিছে নেকি এনেকুৱা যদি ভাৱটো আহে তেতিয়া ঈশ্বৰে আপোনাক কৃপা কৰিছে সেইটো আপুনি নিজকেই ভাবি ল'ব আৰু ঈশ্বৰে আপোনাক কৃপা কৰিছে এইটো নিশ্চিত গতিকে সেইকাৰণে কৈছে যে কৰ্ণে মুখে বিচ্ছেদ নহওক তজু নাম যে হে প্ৰভু ঈশ্বৰ কৃষ্ণ যে তোমাৰ নাম যাতে আমাৰ কাণৰ পৰা বিচ্ছেদ নহওক আমাৰ কৰ্ণদি যাতে সদায় তোমাৰ নামটো যাতে লৈ থাকিব পাৰোঁ বিষয় কথাবিলাকতো থাকিব আমাৰ ধন ধান টকা পইচাৰ কথাবিলাকতো পাতিব লাগিব কিন্তু তাৰ মাজতে যাতে আমি কৃষ্ণ নাম লৈ থাকিব পাৰোঁ যাতে সেই টকা পইচাবিলাকৰ মেৰ পাকত পৰি কৃষ্ণ নামটো যাতে আমাৰ পৰা হেৰাই নাযায় যে আমাৰ কৰ্ণৰ পৰা যাতে বিচ্ছিন্ন হৈ নাযায় হে প্ৰভু তুমি মোক এইটোৱে কৃপা কৰাই বুলি কি কৰিব লাগে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে হে ৰাম ৰাতুল চৰণে চৰণ দুই হৃদয়ে ৰখোকম জনমে জনমে সাধু সংগমো হে প্ৰভু তোমাৰ ৰাতুল চৰণ কেইখন যাতে আমাৰ হৃদয়ৰ মাজত স্থাপন হয় এই বস্তুটোৱে আমি ঈশ্বৰৰ ওচৰত চিন্তা কৰিব লাগে যাতে প্ৰভু যাতে তোমাৰ ৰাতুল চৰণ ইমান সুন্দৰ যি চৰণত কি হৈ আছে নুপুৰ আছে হে বেদে কি হৈ আছে নুপুৰ হৈ ঈশ্বৰৰ চৰণত ৰুণু জুনু ধ্বনি কৰি থাকে বেদে অৰ্থাৎ ধ্বনি কৰি থাকে ঈশ্বৰ কৃষ্ণৰ ইমান ধুনীয়া তেওঁৰ চৰণ অভয় চৰণ বুলি কয় অভয় চৰণ গতিকে সেই অভয় চৰণ দুখানে যাতে আমাৰ হৃদয়ৰ মাজত যাতে স্থাপন কৰি ল'ব পাৰোঁ আমি এইটোহে চাব লাগে কাৰণ ঈশ্বৰ কৃষ্ণৰ অভয় চৰণত থাকিলে বেলেগে একো কৰিব নোৱাৰে এবাৰ এনেকৈ পুখুৰীত তাৰমানে এবাৰ মাছমৰীয়া এজনে মাছ মাৰিব যায় বাকী গোটেইবিলাক মাছ বজি থাকে এটা মাছ নবজে ডাঙৰ মাছ এটা আছে সি নবজে তাৰমানে এতিয়া বাকী তাতে থকা মাছকেইটা এতিয়া তাৰমানে তাক সোধে যে তই কিহৰ কাৰণত বজা নাই তই সেই মাছমৰীয়াৰ জালত তেতিয়া সেই মাছটোৱে কি উত্তৰ দিলে মই সেই চৰণত থাকোঁ যেতিয়া নেকি জালখন এনেকৈ মাৰি দিব আহে খেউলিখন মই সেই তাতে আগত নাথাকোঁ সেই ভৰিৰ ওচৰত থাকোঁ যিয়ে নেকি খেউলিখন মাৰি দিব আহে সেই জালমৰীয়াজনৰ মই ভৰিত লাগি থাকোঁ গতিকে সি তেতিয়া লাগি থাকিলে তেতিয়া ক'ত মোক পাব তেতিয়াতো মোক নাপায় গতিকে মই সেই জালৰ আগত নাথাকোঁ মই সেই যেতিয়া নেকি মাছমৰীয়াটো নামি আহিব নহয় এই নামি আহিলে মই সেই তাৰ ভৰিৰ তলত থাকোঁ মই ভৰিৰ ওচৰত থাকোঁ যায় গতিকে সেইকাৰণে মই বাচোঁ অৰ্থাৎ কি আমিও যদি ঈশ্বৰৰ চৰণত যদি এবাৰ দাগ হৈ ল'ব পাৰোঁ ঈশ্বৰৰ চৰণক যদি আমি যদি দুখানি অভয় চৰণ দুখানি যদি আমি ল'ব পাৰোঁ আমাৰ অভয় নিশ্চিত আমাৰ একো বিপদে একো কৰিব নোৱাৰে একে নিশ্চিত গতিকে সেইকাৰণে যে ঈশ্বৰ কৃষ্ণৰ ৰাতুল চৰণ দুখানি যাতে আমি সদায় ভক্তি কৰি থাকিব পাৰোঁ কাৰণ তেওঁৰ চৰণত থাকিলে বাকীবিলাক মায়ে একো কৰিব নোৱাৰে কাৰণ মায়াই সেই আগত দিগে ধৰিব যেনেকুৱাকৈ মাছমৰীয়াটোৱে মাছ মাৰি দিলে সেই আগত দিগে খেউলিখন পৰে গোৰত নপৰে তেওঁ ভৰিৰ ওচৰত নপৰে ঠিক তেনেকুৱাকৈ আমিও ঈশ্বৰ কৃষ্ণৰ চৰণত থাকিলে সেই বাকীবিলাক এই আলগে যাব থৌবিলাক আলগে গুচি যাব ওচৰ নাপাবহে নাই অভয় চৰণত মানে কি আছে যে তেওঁৰ অভয় চৰণত যদি আমি শৰণ ল'ব পাৰোঁ তেওঁৰ পৰা আমি একো বিচাৰিব নালাগে সেইকাৰণে এই কথাখিনিকে ক'লে যে তোমাৰ নাম গুণ যাতে আমাৰ থাকক আৰু তোমাৰ অভয় চৰণখন যাতে থাকক যদি তেওঁৰ চৰণখন যদি আমি চাব পাৰোঁ তেওঁৰ চৰণ সেৱা যদি কৰিব পাৰোঁ সেইটোৱে হ'ল ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰকাশ বুলি কৈছে এইকাৰণে ঈশ্বৰৰ গুণবিলাক আমি ধ্যান কৰিব লাগে এতিয়া আমি শৰণ ল'লে যদি তেওঁ প্ৰকৃত গুৰু হয় তেতিয়াহ'লে তেওঁ ঈশ্বৰ কৃষ্ণৰ ৰূপবিলাক তেওঁ শিষ্য এজনক দিব যে ঈশ্বৰ কৃষ্ণৰ কোনটো ৰূপে কি হয় কি নহয় এইটো সেই এজন প্ৰকৃত গুৰুৱে
এজন শিষ্যক তেওঁ প্ৰকৃত বনাব অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ যিবিলাক গুণ আছে ৰূপ আছে সেই ৰূপবিলাক তেওঁৰ হৃদয়ত অলংকিত কৰাই দিব আৰু অলংকিত কৰাই দিলে যেতিয়া নেকি সেই শিষ্যজনে যেতিয়া ঈশ্বৰ কৃষ্ণক ধ্যান কৰিব তেওঁ এই পদত যেতিয়া ধ্যান কৰিব তেতিয়া তেওঁৰ ভক্তি জাগ্ৰত হ'ব নহ'লে আমি ঈশ্বৰ কৃষ্ণক একঠক কল দিছোঁ প্ৰভু এই ভক্তিটো এতিয়া বহুত ধৰণে ভাবি আছে কিছুমানে ভাবি আছে বোলে এতিয়া শাওণ মাহ আহিছে কিছুমানে বল বম কৰিবলৈ ৰাতি এখৰাতে শাওণ মাহটো ঘূৰি ফুৰিব হয়নে কিছুমানে ভাবি আছে বোলে মই ৰাতিপুৱাই গাটো ধুলিহে ভকত সেনকেহে মই ঈশ্বৰ কৃষ্ণক পাম কিছুমানে ভাবি আছে বোলে মই এখন বেনাৰ মাৰি লৈছোঁ ভক্তিৰ নামত বোলে আমাৰ অনুষ্ঠানটো এনেকুৱা এখন বেনাৰ ভক্তি সেই বেনাৰ ভক্তি দিও নচলিব নে কিছুমানে ভাবি আছে বোলে মই বাবাজী সন্যাসী জটাধাৰী হৈ বোলে চলো তেনেকুৱা ভক্তিও নহ'ব এতিয়া ভক্তিটো হৈছে ভিতৰৰ বস্তু আৰু সেই ভিতৰৰ বস্তুটো কেতিয়া আহিব সাধু সংগত আৰু ঈশ্বৰ কৃষ্ণৰ চৰণতহে ভক্তিটো পাব নহ'লে কিন্তু আমি যদি তেওঁক এতিয়া কিছুমানে কল একঠু দিছে দি পেলাই কৈছে বোলে প্ৰভু মোক এইটো দিয়ক সেইটো দিয়ক গাজি এক মুঠাই দিছে দি পেলাই মোক প্ৰভু এইটো দিয়ক সেইটো দিয়ক মোক এইটো চাক সেইটো চাক গতিকে এইকাৰণে সেইবিলাক ভক্তি কৰিব দিয়া নাই ভক্তি কৰিব দিছে আমাৰ তেওঁৰ যাতে চৰণকেইখন যাতে অভয় চৰণ যাতে পাওঁ কাৰণ আমি কোনেও ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে নিবিচাৰোঁ আমি কেৱল তেওঁৰ সম্পদবিলাক পাবৰ কাৰণে বিচাৰোঁ আমাৰ সেইটোৱেই ভুল তেওঁ সৃষ্টি কৰা ইয়াতে যিখন ব্ৰহ্মাণ্ড সৃষ্টি কৰি থৈছে সেই ব্ৰহ্মাণ্ডৰ বস্তুবিলাক পাবৰ কাৰণে আমাৰ ইচ্ছা কিন্তু আমি ঈশ্বৰক পাবৰ কাৰণে প্ৰভু আপোনাক লাগে বুলি পেলাই আমি এজনেও প্ৰাৰ্থনা নকৰোঁ কৰোঁনে বাৰু বোলে প্ৰভু আপোনাকহে লাগে মোক আৰু একো নালাগে প্ৰভু এনেকৈ কৰোঁনে নকওঁ কি লাগে প্ৰভু মোৰ দিকে অলপ চাবা আৰু মোৰ অলপ টকা পইচা নাই ধন ধান নাই অমুক নাই তমুক নাই অমুক টেনশ্যন তমুক টেনশ্যন এইবিলাক বিভিন্ন ধৰণৰ কথা আমাকে ভালে ৰাখক প্ৰভু এইবিলাক কথা গতিকে এনেকুৱা এইবিলাক ভক্তি হ'ব সকাম ভক্তি এইটো হে ৰাম এই কৃপা কৰা এই কৃপা মোক কৃষ্ণ ও বাপক ৰাম ৰাম বোলা হবে ও দুৰ্গতি গো চুকৰা হৰি ৰাম 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 কৃষ্ণ গতিকে এই কৃপা মোক কৃষ্ণ বাপ কৰিওক হে প্ৰভু কৃষ্ণ যে তুমি মোক এইটোকেই কৃপা কৰা যাতে তোমাৰ অভয় চৰণ দুখানি যাতে আমি শৰণ লৈ থাকিব পাৰোঁ তোমাৰ নাম গুণ যাতে আমাৰ মাজৰ পৰা নাযাওক আমি যাতে কাণেদি সদায় শুনি থাকিব পাৰোঁ ৰাম ৰাম বোলা হবে দুৰ্গতি গুচক ৰাম ৰাম বুলি কোৱাৰ লগে লগে দুৰ্গতি গুচিব গতিকে আজি যিহেতু ৰাতিও হ'ল নে কি আজি ৰাতিও হ'ল গতিকে বাৰিষাৰ বতৰ গতিকে আজি আমি ইমানতেই বিৰাম দিছোঁ অহা খণ্ডতো আকৌ সেই ঈশ্বৰ কৃষ্ণৰ অকণমান গুণৰ কথাখিনিকেই হ'ব তাৰপিছতে আকৌ ভাগৱতৰ বিষয়ে পৰীক্ষিতৰ প্ৰশ্ন শুকদেৱৰ ভাগৱত কথন এইবিলাক আকৌ পুনৰ আকৌ শুক পৰীক্ষিতৰ ওচৰলৈ গুচি আহিব আৰু এটা চেক আছে সেইখিনি পিছত আহিব গতিকে যি কি নহওক আজি আমাৰ দেৰিও হ'ল গতিকে আমি ইমানতে বিৰাম দিছোঁ কৃষ্ণ অপৰাধবে নাখন তজু নামে নাৰায়ণ জানি নামে বকিলো জীবকে